স্টুডেন্টস আজিৰ এইটো ভিডিঅ'ত আমি HSLC 2026 যেটো শেষ হৈ গ'ল সেই পৰীক্ষাৰ ৰেজাল্টৰ বিষয়ে আমি আলোচনা কৰিম। এই পৰীক্ষাৰ ৰেজাল্ট কেতিয়া দিব আৰু ৰেজাল্টটো কেনেকৈ চেক কৰে এইবিলাকৰ বিষয়ে আমি জানিম। তো দেখা আমাৰ যেটো HSLC পৰীক্ষা হৈ গ'ল এই পৰীক্ষাৰ ৰেজাল্টটো আমি যদি যোৱা বছৰটো লক্ষ্য কৰোঁ বা 24টো লক্ষ্য কৰোঁ তেতিয়া আমি দেখা পাম যে এপ্ৰিলৰ 10, 11 বা 15 ইয়াৰ মাজতে ৰেজাল্টটো পাবলিশ কৰি দিয়ে। এই বছৰৰ ৰেজাল্টৰ কথা যদি আমি লক্ষ্য কৰোঁ তেতিয়া সেই এপ্ৰিল মাহৰেই আমি লাষ্টত বা 11, 12, 13 বা 15 ইয়াৰ মাজতে আমি আশা কৰিব পাৰোঁ। অৰ্থাৎ তোমালোকে এপ্ৰিল মাহতে ৰেজাল্টটো পোৱাৰ সম্ভাৱনা প্ৰচুৰ পৰিমাণে আছে। আৰু ৰেজাল্টটো যেতিয়া দিব তেতিয়া তোমালোকে চেক কৰিবলৈ হ'লে এই তিনিটা অফসাইড ভালকৈ চাই ল'বা। এই তিনিটা অফসাইড দৰকাৰ পৰিব, ঠিক আছে। এই তিনিটা অফসাইডৰ মাজতে আমি কি কৰিম ৰেজাল্টটো চাব পাৰিম। যেনেকৈ 1 নম্বৰ আছে, 2 নম্বৰ, 3টা হয় না, এই তিনিটা তোমাৰ কি আছে অফসাইড আছে। এই তিনিটাই অফিচিয়েল অফসাইড হয়, ঠিক আছে। তো এই তিনিটাৰ যোগেদি আমি কি কৰিব পাৰিম আমি নিজৰ ৰেজাল্টবিলাক চাব পাৰিম, ঠিক আছে। এই ৰেজাল্টটো যেতিয়া তুমি চেক কৰিবা চেক কৰাৰ পিছত কিছুমান ছাত্ৰ এনেকুৱা হ'ব পাৰে যে অলপ এক্সাম কি হৈ গৈছে এটা দুটা বেয়া হৈ গৈছে, হয় না নাই। যেতিয়া তোমাৰ এক্সামটো বেয়া হৈ যাব তেতিয়া সিহঁতে যে এটা বছৰ ইয়াতে থাকিবই লাগিব না কিবা পদ্ধতি আছে। তো সিহঁতৰ কাৰণে কৈ আছো যিহঁতৰ ৰেজাল্টটো বেয়া হ'ব সিহঁতে ভয় খাব নালাগে বা মন বেয়া কৰিব নালাগে। তোমালোকৰ কাৰণে এটা চৰকাৰে কি দিয়ে চান্স দিয়ে, ঠিক আছে। সেই চান্সটো হ'ল কি তুমি আকৌ এক্সাম দিব পাৰিবা, যাক আমি কম্পাৰ্টমেণ্ট এক্সাম বুলি কওঁ বা ৰিপিট এক্সাম বুলি কওঁ বা বেটাৰমেণ্ট এক্সাম বুলি কওঁ, বেলেগকৈ কয়, ঠিক আছে। তো সেই এক্সামটো তোমালোকে দিব পাৰিবা। তো সেই এক্সামটো দিয়াৰ প্ৰচেছ আকৌ কেনেকুৱা, কেতিয়া এপ্লাই কৰিব লাগিব এইবিলাক তোমালোকে জানিব লাগিব, হয় না নাই। তো দেখা যেটো আমাৰ ৰিপিট এক্সাম আছে বা বেটাৰমেণ্ট এক্সাম আছে সেই এক্সামটো দিয়াৰ কাৰণে তোমালোকে কি কৰিব লাগিব যেতিয়াই HSLCৰ ৰেজাল্টটো দিব এপ্ৰিলৰ ধৰা 10 তাৰিখত দিল তেনেহ'লে 10 তাৰিখৰ পৰা ষ্টাৰ্ট কৰি বা তাৰ পিছৰ দিনৰ পৰা ষ্টাৰ্ট কৰি 15 দিনৰ মাজতেই, ঠিক আছে। 15 দিনৰ মাজতে তোমালোকে কি কৰিব লাগিব আকৌ এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কৰোঁতে কিছু ফিজ থাকে তাত, ঠিক আছে। কিছু পইচা তোমাৰ কি 1500 বা 2000 এনেকুৱা ফিজ থাকিব পাৰে, সেই ফিজটো তোমালোকে আকৌ দিব লাগিব, ঠিক আছে। আৰু এই যেটো তোমাৰ বেটাৰমেণ্ট হ'ব এক্সাম এই এক্সামৰ কাৰণে কিন্তু তোমালোকৰ এডমিট কাৰ্ডটো আকৌ নতুনকৈ আহিব, ঠিক আছে। তো পুৰণা যেটো এডমিট কাৰ্ড আছে সেইটো কিন্তু লৈ যাব নোৱাৰা, বেলেগ এটা এডমিট কাৰ্ড আহিব স্কুলত, তোমালোকৰ যেটো স্কুলত পঢ়িছে সেই স্কুলত আকৌ আহিব, সেই এডমিট কাৰ্ডটো তোমালোকে সংগ্ৰহ কৰিব লাগিব, ঠিক আছে। তো এতিয়া কথা হ'ল এই কম্পাৰ্টমেণ্ট এক্সামটো কোনে দিব পাৰিব বা এই ৰিপিট এক্সামটো কোনে দিব পাৰিব। এতিয়া দেখা এজন ছাত্ৰই যদি এটা সাবজেক্টত ফেল কৰে তেও দিব পাৰিব, এটাতকৈ যদি বেছি অৰ্থাৎ দুটা যদি সাবজেক্টত ফেল কৰে তথাপিও দিব পাৰিব, তিনিটাত ফেল কৰিলেও দিব পাৰিব। কিন্তু যেতিয়া তিনিটাতকৈ বেছি হৈ যাব যেনেকুৱা 4টা 5টা তেতিয়া কিন্তু আৰু এক্সাম দিব নোৱাৰে। যেতিয়া এক্সাম দিব নোৱাৰিব তাৰ কাৰণে তেওঁ 1 বছৰ আকৌ ৱেইট কৰিব লাগিব, তাৰ পিছৰ বছৰ তেওঁ দিব পাৰিব। এই যেটো আমাৰ বেটাৰমেণ্ট এক্সাম আছে বা ৰিপিট এক্সাম আছে সেই এক্সামটো আকৌ কেতিয়া কণ্ডাক্ট কৰিব দেখা। এই যেটো তোমাৰ বেটাৰমেণ্ট এক্সাম আছে সেই বেটাৰমেণ্ট এক্সামটো তোমালোকৰ কণ্ডাক্ট হয় জুনৰ পৰা জুলাই মাহৰ ভিতৰত। মেক্সিমাম পসিবিলিটি থাকে জুনৰ লাষ্টত যায়। তো জুনৰ লাষ্টত যায় যেতিয়া তোমালোকৰ ৰেজাল্টটো হৈ যাব হয়তো তোমালোকৰ এনেকুৱা ফিল হৈ আছে এতিয়া যে তেনেহ'লে আমি কি 2026তে আকৌ এডমিশ্যন ল'ব পাৰিম নে নাই কলেজত বা হায়াৰ সেকেন্ডাৰীত, হয় না নাই। তো তোমালোকে ভয় খাব নালাগে, তোমালোকেও কি কৰিব পাৰিবা এডমিশ্যন ল'ব পাৰিবা। চৰকাৰে তোমালোকৰ সেইখিনি সুবিধা দিব, ঠিক আছে। চৰকাৰে তোমালোকক সেইখিনি সুবিধা দিব। তো যিসকলৰ ৰেজাল্ট ভাল হয় সিহঁতৰতো কোনো অসুবিধা নাই, ঠিক আছে। সিহঁতে এইকেইটা অফসাইড ব্যৱহাৰ কৰি তোমালোকে ৰেজাল্টটো চাই ল'বা যেতিয়া দিব, ঠিক আছে। এপ্ৰিল মাহৰ হয়তো 15-20 তাৰিখৰ মানত দিব, তো চাই ল'বা। আৰু যাৰ বেয়া হ'ব যদি বেয়া হয়, ঠিক আছে, যদি বেয়া হয় তেনেহ'লে তোমালোকে কি কৰিব লাগিব কম্পাৰ্টমেণ্ট যেটো এক্সাম আছে বা বেটাৰমেণ্ট যি কোৱা তোমালোকে সেই এক্সামটো ফৰ্ম ফিল আপ কৰিবা। কিন্তু সেইটো কৰিবা কোনে মই কৈছিলোঁ 3টা সাবজেক্টকৈ যাতে বেছি ফেল নকৰা, ঠিক আছে। তো এইখিনি আছিল আজিৰ এই ভিডিঅ'টো। তোমালোকৰ যদি কোনো অসুবিধা থাকে কমেণ্ট কৰিবা, আমি তোমালোকক ইনফৰমেশ্যন জনাবলৈ ইচ্ছুক আছোঁ। আৰু ভিডিঅ'টো দেখাৰ কাৰণে তোমালোকক ধন্যবাদ। ভিডিঅ'বিলাক ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। থ্যাংক ইউ ফৰ ৱাচিং।